Hello friends, welcome to my channel. কি খবৰ পিছে আপোনালোকৰ মোৰটো ভালে আজি মই আপোনালোকৰ কাৰণে এটা সয়াবিনৰ ৰেচিপি লৈ আনিছো যেটো মানে এনেটো আমি সবে সয়াবিনটো খাওয়াই ন সো মই অলপ বেলেগ ধৰণৰে মই সয়াবিনৰ হেতু সবজিটো বনাইছো সো চাও হাকচোন প্ৰথমতে সয়াবিনখিনি পানীত তিয়াই পেলাই মই এনেকৈ ধুই লৈছিলো तार पिছত লাগিব আপোনাৰ বিলাহী 3টা বা 4টা আপোনালোকে যিমানখিনি বনাব তাৰ পিছতে মছলা ইয়া জিৰা পাঁচফোৰণ লং নাচি যি দিয়ে আপোনালোকে গৰম মছলা যি দিয়ে তাৰ পিছতে মছলাৰ গুড়ি জিৰাৰ গুড়া আছে আৰু আপোনাৰ হালধি আছে আৰু কিবা কিবা এনেকৈ আছে আৰু আদা নহৰু হিচাপ মতে যিমানখিনি দিয়ে আৰু তাৰ পিছত পিয়াজ 2টা বা 3টা বা যিমান দিয়ে আৰু 4টা দিলে হৈ যাব এতিয়া মই বিলাহী এটা 4 টুকুৰা কৰি কাটি লৈছো লগতে ইয়াতে মই পিয়াজ কাটি লম সব तार पिছত ইয়াতে মছলাখিনি ঢালি দিম সব আৰু এই আদা নহৰুখিনি ইয়াতে একেলগে দি দিম যেন গোটেইখিনি ভাজিতে আৰু সুবিধা হয় তাৰ পিছত গৰম কেৰাহীত আপোনাৰ ঘি এচামুচ বা 2 চামুচ দিলে হ'ল গৰম হোৱাৰ পিছত এই বিলাহীখিনি মই যে সবখিনি মিক্স কৰি লৈছো তাত ভাজি ললে হ'ল মই কেনেকৈ ভাজিম এয়া সব या सब गोटेখিনি ভাজা হৈ গল ইয়া তাৰপিছত মই এটা বাচনত গোটেখিনি উলাই লৈছিলো ইয়া এই সয়াবিনখিনি যে আছিল মই মিক্সাৰত গুড়ি কৰি লৈছিলো সব তাত মই কিবা কিবি দি পেলাই পকৰি টাইপ বনাম সব তে আপোনাৰ বন্ধাকবি আছে পিয়াজ জলকীয়া অলপ কিছু মছলা আপোনাৰ নিমখ অলপ সব আৰু বেচন বেকিং পাউডাৰ দিলে দিব পাৰে মই দিয়া নাছিলো আৰু সব
এয়া চাওক পকৰি হৈ গ'ল তাৰপিছত গৰম কেৰাহীত পিঁয়াজ এনেকৈ তেজপাত এনেকৈ নহৰু এটা বা দুটা দি পেলাই তাত মই যে পিঁয়াজ আৰু বিলাহীখিনি যে আপোনাৰ ভাজি পেলাই কৰি মিক্সাৰত মিহি কৰিছিলোঁ সেইখিনি ইয়াতে ভাজিম চাওক Low-key, keep it softly spoken with no strings tying you to me. I'm happy in your company with no emotion, 'cause my love deserves to be free. I never wanna look at a house in the garden, I never wanna lock you down. I know you're not mine, it's just my turn, but we can still have fun for now. Told me you don't really do commitment, trust me, consider your message received. When you said you couldn't take us too seriously, I must admit I was relieved, 'cause I never এয়া চাওক মই বনাব বিচৰা ৰেচিপিটো পুৰা ৰেডি হৈ গ'ল সঁচাকৈ বহুতে টেষ্টি লাগিছে আপুনিও ট্ৰাই কৰি চাওক একচুৱেলি এইটো ৰুটিৰ লগত খালে বেছি ভাল লাগিব মই ভাতৰ লগত খাইছোঁ তথাপিও বহুতে ভাল লাগিছে খাই আপুনিও ট্ৰাই কৰি চাওক ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব